ভুল 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 কি প্রিয়ঙ্কা ৰাতিপুৱাই গানৰ সুৰ ঘৰখনো দেখোন বহুত ধুনীয়াকৈ সজাইছো আজি ইমান আনন্দ কিয় আপুনি পাহৰিলে আজিৰ দিনটোৰ কথাও আপুনি পাহৰিলেনে কিয় পাহৰি যাম জল জল পট পটকে মনত জিলিকি আছে আজিৰ দিনটোৰ কথা দাদু চাহ একাপ খাই লোৱা দিয়া ৰতন দা মোৰ আকৌ ৰাতিপুৱা চাহ একাপ নহ'লে দিনটো শুব নহয় সেইকাৰণে গৰম গৰম চাহ লৈ ৰতন দা হাজিৰ ৰতন দা আপুনি বজাৰলৈ যাওঁতে এই ঔষধখিনিও একেবাৰে লৈ আহিব ৰতন দা আপোনাৰ কথা কেতিয়াও পাহৰিব নোৱাৰিম সেই ল'ৰালি দিনত লুকা বাকু কণা মাছি হাতত ধৰি ৰবীন্দ্ৰ সংগীত গোৱা তোমাৰ সেই পুৰণি কথাবোৰ এতিয়াও মনত আছে কিয় নাথাকিব বোৱাৰী তুমি কিবা আনিব দিছিলা মোক আকৌ কিবা আনিব দিলে পাহৰি থাকো নহয় পাৰিলে কাগজ এখনতে লিখি দিয়া এয়া লওক আচ্ছা শুনাচোন মোক এইখন শাৰীৰে কেনেকুৱা লাগিছে তোমাৰ কোনো বস্তু কোনো শব্দ কেতিয়াবা মই অপছন্দ কৰিছো নে নাই কৰা এইখন আকৌ কেনেকৈ বেয়া লাগিব মোৰ আচ্ছা হ'ব হ'ব ইমান আৰু ক'ব নালাগে মোৰ আৰু অফিচ যাবলৈ হ'ল প্ৰিয়ংকা আজি অফিচ নগ'লে নহ'বনে অফিচ নগ'লেনো সংসাৰ কেনেকৈ চলিব নহয় মানে বহুদিন হ'ল ঘৰত থাকি থাকি বৰ হৈ গৈছোঁ তাকে এবাৰ ভাবিছোঁ গুৱাহাটী কলাক্ষেত্ৰ ছায়েন্স মিউজিয়াম গ'লে মনটো ভাল লাগিল হয় মই অফিচ নগ'লে কামবোৰ কেনেকৈ হ'ব কিয় অফিচত আৰু বহুত মানুহ আছে দেখোন আপুনি বুজিবলৈ চেষ্টা কৰক সকলো কাম মানুহক দি নহয় যোৱা আজি মোতকৈ তোমাৰ অফিচকে বেছি প্ৰয়োজন বোধ কৰা ঠিক আছে যোৱা আপুনি মিছাতে ইমান খং নকৰিব তোমাৰ অফিচ বছ ষ্টাফ সিহঁতৰ লগত মোৰ কি তুলনা আছে মই অচল টকাহে হৈছোঁ আপুনি অলপ ভাবি চাওক আপোনাৰ এনেকুৱা অৱস্থা নহ'লে মই কি আজি অফিচত চাকৰি কৰিবলৈ যাব লগা হ'লহেঁতেনে ঠিক আছে যোৱা সদায় সদায় মোবাইলত ক্ৰিং ক্ৰিং বাজিয়ে থাকে নহয় হেল্ল' মিছেছ প্ৰিয়ংকা ঘৰত আছেনে বৌ ঘৰত নাই মই গোল্ডাছাম হস্পিটেলৰ পৰা কৈ আছোঁ ডক্টৰ হুছেইনে
মিস্টার প্রেম অসুস্থ, আমার হসপিটালতে আছে। কি দাদু অ্যাক্সিডেন্ট? দাদু ডক্টরে তোমাক চাবলৈ আহিছে। কেনে আছে প্ৰেম ডাঙৰীয়া? কেনে থাকিব পাৰোঁ? কেতিয়াবা হয়তো বহুত ডাঙৰ পাপ কৰিছিলোঁ, এতিয়া তাৰে প্ৰায়শ্চিত্ত কৰিব লগা হৈছে। আজি মোৰ এই অৱস্থাৰ কাৰণে নিজকে বহুত ক্ষীণ হয় ডক্টৰ। তেনেকে কিয় কৈছে আপুনি? কিজানি আপোনাৰ কপালতে আছিলে। হয় ডক্টৰ, সেই সান্তনা লৈয়ে জীয়াই আছোঁ। কিয় প্ৰেম ডাঙৰীয়া? আপুনি দেখোন বহুত কবিতা লিখিব পাৰে। মই আপোনাৰ পুৰণি ভক্ত, আপোনাৰ আটাইকেইটা কবিতা মোৰ মুখস্থ আছে। কবিতা? আজি মই নিজেই যেন কবিতা হৈ গৈছোঁ। মিছেজৰ উপাৰ্জনহে খাব লগা হৈছে। আপোনাক অসমৰ প্ৰতিজন ব্যক্তিয়ে কবি বুলিয়ে চিনি পায়। মোৰ দুচকুৰে বাগৰি ওলাইছিল দুটোপাল তৰল চকুৰে। মই বহি থকাৰ পৰাই হাত দুখন মেলিছিলোঁ, বেদনাই আহি মোৰ বুকুৰ মাজত সোমাইছিল। ময়ো বেদনাক আবেগেৰে সাৱটিছিলোঁ, কিন্তু সেই প্ৰেম ডাঙৰীয়া, আজি নহ'লে উঠিছোঁ। ঠিক আছে, মাজে মাজে আহি থাকিব। কিবা লাগিছিল? মিছেছ প্ৰিয়ংকা ঘৰত আছেনে? আপুনি বাইদেউৰ কথা কৈছে? হয়, বহক, মই মাতি দিছোঁ। ঠিক আছে, মাতিব নালাগে। আপুনি ইয়াত এটা চহী কৰক। ঠিক আছে। ক'ত কৰিব লাগে? এই এটা কৰক। পোষ্টটো তেখেতক দি দিব। মিছেছ প্ৰিয়ংকা কোন? মই। মে আই কাম ইন, ছাৰ? গুড মৰ্ণিং, ছাৰ। মৰ্নিং। চিট ডাউন। প্ৰিয়ংকা, তোমাৰ যিখিনি কাম বুজাই দিয়া হৈছে নিশ্চয়? হয়, ছাৰ। প্ৰিয়ংকা, তোমাৰ যিখিনি কাম সেইখিনি তুমি দায়িত্বমতে পালন কৰিব লাগিব। আৰু এটা কথা মনত ৰাখিবা, কামক কেতিয়াও অৱহেলা নকৰিবা। হেল্ল'। হেল্ল' মিষ্টাৰ আৰমান। য়েছ, আই এম মিষ্টাৰ আৰমান স্পিকিং। আপুনি ইমিডিয়েটলি আমাৰ কোম্পানীলৈ এটা মেছেজ পঠিয়াই দিয়ক। আপুনি কি কৈছে কথাটো মই ভালদৰে বুজি পোৱা নাই। কিয় বুলি সুধিছে যদি শুনক। প্ৰতি বছৰে আমাৰ কোম্পানীৰ পৰা লটাৰীৰ যোগেদি সৰু সৰু কোম্পানীবোৰক অফাৰ দিয়া হয়, আৰু এই বছৰ আপোনালোকৰ কোম্পানীক বাছনি কৰা হৈছে। অ'কে, থেংক ইউ মিছেছ শিলা। থেংক ইউ। প্ৰিয়ংকা, তুমি যিমান সোনকালে পাৰা ফিৰাজ কোম্পানী লিমিটেডলৈ মেছেজ এটা পঠিয়াই দিয়া। কিন্তু ছাৰ এড্ৰেছটো? এড্ৰেছটো মই দি আছোঁ। ঠিক আছে, লিখা। হয়, ছাৰ। ফিৰাজ কৰ্পোৰেশ্যন লিমিটেড, ৰোড নাম্বাৰ 76, পিন 781103, মোবাইল নাম্বাৰ 7035398066। হয়, ছাৰ। প্ৰিয়ংকা, অহাকালি মই গুৱাহাটী যাব লাগিব। অফিচৰ গোটেইখিনি কাম তুমি মেনেজ কৰিব লাগিব। ঠিক আছে, ছাৰ।
প্ৰিয়ংকা, ৰতন দা, ক'ত আছো মই? কি ভয়ংকৰ সপোন এটা দেখা পালো। হেল্ল', মই লোকেল থানাৰ পৰা কৈছোঁ। মিছেছ প্ৰিয়ংকা গাড়ী এক্সিডেণ্ট হৈ মৃত্যু হৈছে। তাইৰ পাৰ্চখনত এক্সৰে কপি আৰু আপোনাৰ মোবাইল নম্বৰ পোৱা গৈছে। আপুনি আহি ডেড বডিখন লৈ যাব। প্ৰিয়ংকা যি কৰিছিলে সকলো মোৰ কাৰণেই কৰিছিলে, কিন্তু মই তাইক এটি মুহূৰ্তৰ কাৰণেও বিশ্বাস কৰা নাছিলো। ভুল, সব ভুল। মই বহুত ভুল কৰিছো। প্ৰিয়ংকা মোক ক্ষমা কৰি দিবা। তুমি মোক ক্ষমা কৰি দিবা প্ৰিয়ংকা। ভুল